নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আহঁত গছৰ মহিমা, আহঁত গছক কিয় পূজা কৰা হয় তাৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। যদি আপোনালোকে শুনি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। এক পৌৰাণিক কথা অনুসাৰে দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু প্ৰাৰ্থনা কৰি ক'লে যে, হে প্ৰভু, আমি ক'ত থাকিম? তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহঁত গছত থাকিবলৈ অনুমতি প্ৰদান কৰে। তেতিয়াৰ পৰা দুই ভগ্নী আহঁত গছত থাকিবলৈ ল'লে। ভগৱান বিষ্ণুৱে তেওঁলোকক এই বৰদান দিছিল যে, যিয়ে শনিবাৰে আহঁতক পূজা কৰিব সেইজনাৰ শনি গ্ৰহৰ প্ৰভাৱৰ পৰা মুক্তি পাব। সেইজনৰ ওপৰত দেৱী লক্ষ্মীৰ অপাৰ কৃপা থাকিব। শনিদেৱৰ কোপদৃষ্টিৰ পৰাই ঘৰৰ ঐশ্বৰ্য ধ্বংস হয়। কিন্তু শনিবাৰৰ দিনা আহঁত গছত পূজা কৰাজনৰ ওপৰত দেৱী লক্ষ্মী আৰু শনিদেৱৰ কৃপা থাকিব। ধৰ্মশাস্ত্ৰত আহঁত গছত ভগৱান বিষ্ণুৰ নিবাস বুলি কোৱা হয়। এই লোক বিশ্বাসৰ আধাৰত আহঁতৰ গছক কাটিবলৈ আজিও মানা কৰে আৰু এয়াও কোৱা হয় যে অত্যন্ত প্ৰয়োজনীয় যদি আহঁত গছ কাটিব লাগে তেতিয়া ৰবিবাৰে কাটিব লাগে। গীতাত আহঁত গছৰ উপমা শৰীৰৰ লগত কৰা হৈছে। অস্বস্থম পাহুক্ষাম অৰ্থাৎ অস্বস্থ আহঁত গছ। আঘাত কৰা, কটা, শৰীৰক আঘাত কৰা হয়। বৈজ্ঞানিক দৃষ্টি অনুসাৰে আহঁত গছ প্ৰাণবায়ুৰ কেন্দ্ৰ হয়, অৰ্থাৎ আহঁত গছে পৰ্যাপ্ত পৰিমাণে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, অক্সিজেন এৰি দিয়ে। সংস্কৃতত চল দতৰো কোৱা হয়। বতাহ নামাৰিলেও আহঁতৰ পাত লৰা দেখা যায়। পাত লৰিলে মনে নাছিলে, অলপ বতাহে পাত লৰিলত তুলসী দাসে মনৰ চঞ্চলতাৰ তুলনা আহঁতৰ পাতৰ লগত কৰিছে। পদ্ম পুৰাণত অনুসাৰে আহঁত গছৰ পৰিক্ৰমা কৰি প্ৰণাম কৰিলে আয়ুস বৃদ্ধি হয়। শনিদেৱৰ চাৰেচাতি কালত আহঁত গছৰ পৰিক্ৰমা আৰু পূজা কৰিলে শনিদেৱৰ প্ৰকোপ দূৰ হয়। ধৰ্মশাস্ত্ৰ অনুসাৰে আহঁত গছত ব্যাস শক্তিৰ বাস হোৱাৰ লগতে দেৱতাৰো বাস হয়। স্কন্ধ পুৰাণৰ অনুসাৰে আহঁত গছৰ শিপাত শ্ৰী বিষ্ণু, ডালত কেশৱ, সাক্ষাৎ নাৰায়ণ, পাতত ভগৱান শ্ৰীহৰি আৰু ফলত সকলো দেৱতাৰে যুক্ত বাস হয়। সেইবাবে আহঁত গছক পূজা কৰা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই আহঁত গছক কিয় পূজা কৰা হয় তাৰ বিষয়ে কিছু কথা লৈ আহিলোঁ আৰু ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। আকৌ এনেকুৱা কিছু ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ মই পুনৰ আহিম। আজিলৈ নমস্কাৰ, ধন্যবাদ।